দুটামান বিশেষ গিফ্ট দেখিছে নাই শান্তিছ কেনেকুৱা গিফ্ট কিহৰ উপলক্ষে মোৰ অনুৰাগীসকলে গম পায় চাগে আপোনালোকে যে 25 মে'ত মোৰ জন্মদিন আছিলে গতিকে জন্মদিনৰ উপলক্ষে মোৰ মৰমৰ ককাইদেউহঁতে দুটামান গিফ্ট দিলে গিফ্টাঞ্জলি আৰু সেই গিফ্ট কেইটা আছে ইয়াত দিজ আৰ দ্য গিফ্টছ তো মই এই গিফ্টখিনি আনবক্সিং কৰিবলৈ গৈ আছোঁ কি কি দিছে আপোনালোকক দেখাম হা শেষলৈকে চাব তো মাষ্টাৰ গিফ্ট বক্স যোনটো দিছ ইজ দ্য মাষ্টাৰ গিফ্ট বক্স অ'কে মই এইটো এতিয়া আনবক্সিং কৰিম গাঁঠি খোলা দেখিছে এইটো মাষ্টাৰ গিফ্ট বক্স তাৰ ভিতৰত আছে এইটো অ'কে মই ইয়াত থৈছোঁ নেক্সট আছে সোণালী বৰণীয় বিশেষ গিফ্টটো ঠিক আছে ইয়াত সোণপানী চোৱাই থৈছোঁ দেই ৱেইট এণ্ড শেষত আছে এইটো সোণপানী চোৱাই থোৱা আছে গতিকে এইকেইটা বলক এতিয়া মই আনবক্সিং কৰিম আপোনালোক এক্সাইটেড নে মই মাষ্টাৰ গিফ্ট বক্সটো ইয়াতে ওলমাই থলোঁ এতিয়া মই প্ৰথম গিফ্টটো খুলিবলৈ গৈছোঁ যোনটো সোণপানী চোৱাই থোৱা আছে ওপৰত ইয়াত চেলৈ সৈতে টেপাই থোৱা হৈছে এইটো মই খুলি গৈছোঁ তো ইয়াতে আছে এইটো বেলা ভিটাৰ 4টা কি হয় পাৰফিউম ৱাও কালিৰ পৰা মোৰ ঘামৰ গোন্ধবোৰ যাব আৰু গাইজ মজা লাগিব থেংক ইউ ককাইদেউহঁত এইটো এটা গিফ্ট ৱেইট এতিয়া মই আনবক্সিং কৰিবলৈ গৈছোঁ দিছ ওৱান এইটো খুলি হৈছে এইটো লিখা আছে ইয়াতে A18 মানে এবভ 18 হা তো আদি য়োগী 7 ইঞ্চৰ কিবা এটা আছে তো বিৰাট ধুনীয়া এটা গিফ্ট তো এইটো বিৰাট ধুনীয়া এটা গিফ্ট মোৰ বহুত ভাল লাগিছে এইটো চাওক ৱাও কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাই থ'ব হা এইটো আৰু লাষ্ট গিফ্টটো আছে ইয়াত আৰু এইটো যেতিয়া সেই ৰূপৰ কালাৰৰ হেৰিটো খুলিলোঁ